হাই ফ্ৰেণ্ডছ, আজি মই লৈ আনিছোঁ একদম সহজ এটা ৰেচিপি। সেইটো হৈছে শুকান মাছৰ চাটনি। প্ৰথমে আমি এটা গামলাত শুকান মাছখিনি থৈ গৰম পানী অলপ দি 2 পৰা 3 মিনিটমান সময় শুকান মাছখিনি ভিজাই ৰাখিলোঁ। ইয়াৰ পাছত এটা ফুটা লগা খৰাহীত মাছখিনি টুকি লৈছোঁ। আচলতে আমি কেনেদৰে খাওঁ তাকহে অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ প্ৰায় মাছখিনি টুকা হৈয়ে গৈছে। তাৰপাছত পিঁয়াজ আৰু ৰচুন গুচাই ল'লোঁ। মই সৰু পিঁয়াজ এটাই দিছোঁ। ইয়াৰ পাছত কেৰাহী গৰম হোৱাত আন্দাজমতে অলপ তেল দিলোঁ। তেল গৰম হোৱাত পিঁয়াজ দি পিঁয়াজখিনি ভাজি মাছখিনি দি দিছোঁ। আৰু অন্য এটা কেৰাহীত মই ৰচুন দুমুঠা অলপ গৰমাই লৈছিলোঁ। এইপিনে শুকান মাছ ভাজি থাকোঁতেই নিজৰ আন্দাজমতে নিমখ হালধি অলপ দি দিব। মই সেয়া ভিডিঅ' কৰা মাছখিনি প্ৰায় ভজা হৈ গৈছে। তাৰপাছত অলপ কেঁচা পিঁয়াজ আৰু অলপ দি মই এনেদৰে ভাজি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপ জলকীয়া দি দিব পাৰে। যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, সেইবাবে আমি জলকীয়া দিয়া নহ'ল। এনেদৰে মিক্সিত মাৰি আমি পৰিৱেশন কৰিছিলোঁ।